মথাউৰি ব্ৰিজ হৈছে নৰ্মেলি অধ্যক্ষ ডাঙৰীয়া অসমত 20 পৰা 25টা এভাৰেজত মথাউৰি ব্ৰিজ হয় কিন্তু আমাৰ সৌভাগ্য এই বছৰ 5টা মথাউৰি ব্ৰিজ হৈছে আৰু তাৰ কাৰণে আমি অলপ প্ৰটেকচনৰ কামো কৰিছো অধ্যক্ষ ডাঙৰীয়া আমি ফ্লাড ড্ৰিল হোক আমি ফ্লাড ফাইটিং মেটেৰিয়েল হোক অধ্যক্ষ ডাঙৰীয়া এইবাৰ আমাৰ ডিপাৰ্টমেণ্টে পলিয়েষ্টাৰ ইসি বেগ 10 লাখ আমি ক্ৰয় কৰিছিলো অধ্যক্ষ ডাঙৰীয়া মেগা বেগ আমি 68,125টা ক্ৰয় কৰিছিলো পাৰ্কুপাইনৰ সেট অধ্যক্ষ ডাঙৰীয়া 1,06,860 ডাল আমি ক্ৰয় কৰিছিলো আৰু মেগা জিও বেগ বুলি কয় মই কম কি মেগা জিও বেগ আমি 137টা ক্ৰয় কৰিছিলো মুঠৰ ওপৰত এবাৰ ফ্লাড ডিলৰ কাৰণে ফ্লাড ফাইটিং মেটেৰিয়েলৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টে 20.57 কোটি টকা মানে 20.57 কোটি টকাৰ আমি মেটেৰিয়েল কিনিছিলো আৰু ইয়াতে ম্যাক্সিমাম বিধায়ক আছে 50% বিধায়কৰ আহ্বানত অনুৰোধত আমি তেখেতলোকৰ সমষ্টিবিলাকলৈকে জিও বেগ আৰু পাৰ্কুপেন পঠাইছো হয়তো 50% ইয়াত আছে অধ্যক্ষ ডাঙৰীয়া আপোনাৰ সমষ্টিলৈ পঠাইছো অধ্যক্ষ ডাঙৰীয়া এইখিনি কৰাৰ কাৰণে হয়তো আমাৰ ব্ৰিজ আগতকৈ কমিছে এই বছৰ আমাৰ 5টা ব্ৰিজ হৈছে এবাৰ এটা কথা মই ক'ব খুজো আগতে বহুত ভাল কাম কৰিছে সপ্তাহৰ দিনত বহুত ভাল কাম হৈছে কিন্তু আগতকৈ কিছুমান চেঞ্জ ডেফিনেটলি কৰা যায় মই আগতে এমওএস হেল্থ মিনিষ্টাৰ আছিল এতিয়া সপ্তাহ হেল্থ মিনিষ্টাৰ আমি কৰা কাম চাগে অকমান তেখেতেও চেঞ্জ কৰিছে এবাৰ আমি কি চেঞ্জ কৰিলো অধ্যক্ষ ডাঙৰীয়া যোৱাবাৰৰ পৰা যে য'ত ব্ৰিজ হয় আমি লগত সেই ব্ৰিজটো ফিল আপ কৰোঁ আগতে সমাপ লাগিছিলে সিস্টেমটো তেনেকুৱা আছিল যোৱা বছৰ আমি কৈ গ'লো ৰিং বান্ধ দি পেলাই আমি কৰিছিলো এটা ইউ য'ত ব্ৰিজটো হয় তাতে এটা ইউ বনাই পেলাই ৰিং বান্ধ বনাই পেলাই আমি কৰিছিলো 15 দিন মানৰ পাছত কৰিব পাৰি মানে ব্ৰিজ হোৱাৰ 15 দিন 20 দিনৰ পাছত কৰিব পাৰি পানী অলপ সোমাব লাগে এবাৰ আমি নতুন কাম এটা আৰম্ভ কৰিছো অধ্যক্ষ ডাঙৰীয়া মেগা জিও বেগ বুলি এটা আমি বেগ লৈছো সেই বেগটো দৈৰ্ঘ্য হ'ল 25 মিটাৰ আৰু এটা ব্ৰিজ কিমান হয় 50 মিটাৰ মান হয় বা 60 মিটাৰ মান হয় আমি সিঙৰা নদীত কৰিছো ভৰতনৰ ডাঙৰীয়াৰ সমষ্টিত মই গৈ চাই আহিছো এতিয়া তাতে গমে নাপায় মই 10 দিন পাছত গৈছো তাতে গমে নাপায় যে তাত ব্ৰিজ হৈছিল নেকি ভৰতনৰ ডাঙৰীয়াৰ সমষ্টিত সিঙৰা নদীত ব্ৰিজ হৈছিলে আমি জিও মেগা বেগ দি ব্ৰিজটো ফিল আপ কৰিলো মই 10 দিন পাছত গৈছিলো তাতে গমে নাপায় কেদিনমানৰ আগত আমাৰ এটা চিপাজাৰ সমষ্টিৰ ফটৰুঘাটৰ ওচৰত বিধায়ক ডাঙৰীয়া আছে ৰাতিপুৱা 9টাতে গৈ মই তাত উপস্থিত হৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাতি 12টাত কৈছে মই ৰাতিপুৱা 9টাত গৈ তাত উপস্থিত হৈছো এটা ব্ৰিজটো কমপ্লিট হ'ল দাদা আৰু কালি মোৰ লাগে ফটো আহিছে আগতে মিনিমামটো 20 দিন লাগিলে হয় তাৰ পাছত কাম আৰম্ভ কৰিব পাৰি এতিয়া আমি কি কৰিছো এই জিও বেগ মেগা জিও বেগটো পেলাই দিও তাতে হেতু পেলাই দিলে উপঙি থাকোতে বেলুনৰ নিচিনা তাতে মেচিনাৰী বালি আৰু মাটি সোমাই দিব পাৰি মানে য'ত পানীতে আমি পানীত জিও বেগটো পেলাই দিও আৰু তাত ওপৰত উঠি মেচিনাৰে আমি কি কৰো বালি বা মাটি সোমাই দিও আৰু ফিল আপ হৈ যায় তললে বহি যায় গতিকে নতুন এটা আমি সিস্টেম ইন্ট্ৰোডিউস কৰিছো গতিকে এইবাৰ আমি 5টা ব্ৰিজ অলৰেডি কমপ্লিট কৰি দিলো 20টা মান ব্ৰিজ আমি এভয়েড কৰিছো মানে আমি হোৱাৰ পৰা বচাইছো তে এইদৰে আমি এই কামবিলাক কৰিছো অধ্যক্ষ ডাঙৰীয়া আগতকৈ মই বহুত কিবা কৰিছো বুলি নকওঁ কিন্তু নতুন টেকনলজি জিও বেগৰে জিও মেগা জিও বেগটো আগতে নাছিলে এবাৰ আমি পালো গতিকে নতুন টেকনলজি নতুন সিস্টেমৰে হলে কামবিলাক অলপ সুবিধা হয় এতিয়া আপোনালোকে গৈ চাওক য'ত 5টা মথাউৰি ভাঙিছিল মোৰ এটা এক্সপেৰিয়েন্সৰ কথা কওঁ মই 11 চনত যেতিয়া এমএলএ আছিলো 12 চনত ৰহা সমষ্টিত বানপানী হৈছিল গাৰুখুন্দা নামৰ এখন গাঁৱত এটা পঞ্চায়তত আমাৰ কপিলী নদীত মথাউৰি ভাঙিছিলে 6 মাহলৈকে মথাউৰিটো ফিল আপ নহল মই লাষ্টত নিজৰ পইচাৰে মই জেচিবি লগাই মথাউৰিটো মাৰিছিলো তাতে এইটো সিস্টেমে আছিল তেতিয়া এইটো সিস্টেমে আছিল তাতে এতিয়া মন্ত্ৰী আছিল আৰু আমাৰ বাকি সকলো মন্ত্ৰী আছিল তেতিয়া এইটো সিস্টেমে আছিল যে মথাউৰিটো যেতিয়া ব্ৰিজ হয় 6 মাহ হলে টাচ কৰা নাযায় স্যাংচন কৰিব লাগে কিবা কৰিব লাগে টাচ কৰা নাযায় এতিয়া আমি ফ্লাড ডিল আগে দি দিও ফ্লাড ফাইটিং মেটেৰিয়েল আগে দি দিও গতিকে পইচা লৈ থাকিব নালাগে ফান্ড লৈ থাকিব নালাগে লগত এতিয়া য'ত ব্ৰিজ হ'ব আমি এক সপ্তাহত কৰি দিও গতিকে অধ্যক্ষ ডাঙৰীয়া মই জাষ্ট সামৰণি মাৰিছো মই অলপ কোৱাৰ সুযোগ ললো সন্মানীয় সদস্যগৰাকীৰ কথাটো মই ক'লোহে আমিনুল ইছলাম কনিষ্ঠ ডাঙৰীয়াৰ প্ৰশ্ন আছিলে তেখেতৰ উত্তৰত মই ক'লোৱে হয় যে মই এবাৰ মানকাছাৰ ডিস্ট্ৰিক্টলৈকে যাম তাতে অন্তত 2 দিন থাকিম আপোনালোক দুইজনৰ সমষ্টিত কি কৰিব লগা আছে যোৱাবাৰো 6 কোটি টকা দিছো দুইজনৰ সমষ্টিত এই 11 কোটিটো বাদ দিও
আমাৰ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া সমষ্টিত 11 কোটিটো বাদ দিও আৰু 6 কোটি টকা দিছোঁ কমলাক্ষ দেৱ প্ৰকাশে কৈছিলে AODFৰ সমষ্টিত দিয়ে AODFৰ সমষ্টিত নহয় কংগ্ৰেছৰ সমষ্টিটো দিছোঁ আপোনালোকক প্ৰমাণ দিলোঁ আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ ধন্যবাদ কুৱেশ্যন নম্বৰ 46 শ্ৰীমতী শিৱামণি বৰা ঠিক আছে বাবু অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিদ ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা যিকেইটা প্ৰশ্ন বিচাৰিছিলোঁ উত্তৰ বিচাৰিছিলোঁ অসম চুক্তি 6 নং দফাৰ কাৰ্যকাৰিতা সম্পৰ্কে তেখেতে উত্তৰ দিছে যদিও উত্তৰটো ইমান সন্তোষজনক নহয় অধ্যক্ষ ডাঙৰীয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন আখৰে আখৰে দাড়ি কমা বাদ নিদিয়াকৈ ইমপ্লিমেণ্টেশ্যন কৰাৰ হ'ব বুলি প্ৰতিশ্ৰুতি দিও বিষয়টো গেঠেলা মৰাই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি 6 জনগোষ্ঠীৰ তেওঁলোকক প্ৰাপ্য ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি এতিয়া আকৌ পঞ্চায়ত আইন সংশোধন কৰি পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ আগতে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰা হ'বনে অনাৰেবল মিনিষ্টাৰ Honorable Minister. মাননীয় অধ্যক্ষ মহোদয় 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত যি গণ আন্দোলন হৈছিল যি গণ আন্দোলনত অংশগ্ৰহণ কৰা 855 জন লোকক এই সময়ৰ কংগ্ৰেছ চৰকাৰে হত্যা কৰিছিল যাক আমি সরকার হয়েছে রাষ্ট্রপতি শাসন হব পারে কংগ্রেসক এনেকে ডাইরেক্ট প্রতিবাদ কৰিছে হ'ব নোৱাৰে স্যার তেতিয়া আন্দোলন হৈছে স্যার জনতা দলৰ সরকারও আছিল অসমত স্যার অসম আন্দোলন আৰম্ভ হোৱাৰ সময়ত কংগ্ৰেছ সরকার নাছিল স্যার জনতা দলৰ সরকার আছিল স্যার 78 চনত স্যার অসমবাদী সংগঠন জন্ম হৈছিল সেইখিনি সময়তো স্যার কংগ্ৰেছ সরকার আছিল এনেকৈ কংগ্ৰেছ সরকার সকলো কথা যতটো গণতন্ত্ৰটো হ'ব নোৱাৰে অনাবল মই সঁচা কথাটোহে কৈছো সঁচা কথা ক'লে ইমান এইখিনি সঁচা নহয় স্যার এইখিনি সময় জনতা দলৰ সরকার আছিল যোগেন হাজৰিকাৰ সরকার আছিল ৰাষ্ট্ৰপতি শাসন হৈছিল সেই গতিকে এনেকে কংগ্ৰেছ দলক ব্লেম কৰিব নোৱাৰে স্যার হত্যা ওয়ার্ডটো এক্সপান্ড কৰা হ'ব এক্সপান্স কৰিব লাগিব স্যার হত্যা ওয়ার্ডটো এক্সপান্ড হ'ব আপনার কই যাও না এটো সত্য কথা ইয়াত এক্সপান্ড কৰা কথা নালাগে অসম জনতা দলৰ সরকার অসম জনতা দলৰ সরকার রাষ্ট্রপতি এখন কংগ্রেসের সরকার হ'ব পাৰিব হৈছে আৰু বিতৰ্ক নাহিব নালাগে মহোদয় মই অলৰেডি মহোদয় এই ওয়ার্ড এই কথাটো সত্য সেই সময়ত দিল্লীটো কংগ্ৰেছ চৰকাৰ আছিল অসম আন্দোলনৰ যি প্ৰভাৱ মানে যি গণতান্ত্ৰিক আন্দোলনত সেই সময়ত নতি স্বীকাৰ কৰি কেন্দ্ৰীয় চৰকাৰে এখন চুক্তি স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছিল যাক আমি অসম চুক্তি বুলি কৈছো 1985ত উত্তৰটো দিবলৈ দিয়ক এ শুনি বেয়া পাই উত্তৰটো দিবলৈ দিয়ক কেন্দ্ৰত আমাৰ চৰকাৰ আছিল মানে উত্তৰটো দিবলৈ দিয়ক আমি পাৱাৰলৈ চোৱা নাই কেন্দ্ৰত আমাৰ চৰকাৰ আছিলে ৰাজীৱ গান্ধী চৰকাৰ আছিলে ৰাজ্যটো আমাৰ চৰকাৰ কেন্দ্ৰত আছিলে ৰাজ্যটো আপোনালোকৰ চোৱা নাই হ'ব কেন্দ্ৰটো উত্তৰটো দিবলৈ দিয়ক ৰাজ্যটো আছিল চুক্তি হ'ল আৰু আপোনালোকে জানে যে দীঘলীয়া দিন আমাৰ ৰাজ্যখন শাসন কৰাৰ সুযোগ পিছৰ পৰ্যায়তো হয় 1985ত অসম গণ পৰিষদ দলৰ নেতৃত্বত চৰকাৰ হৈছিল 96ত হৈছিল কিন্তু 2001ৰ পৰা 2016 লৈকে ধাৰাবাহিকভাৱে তিনিটা নিৰ্বাচনত জয়ী হৈ কংগ্ৰেছ দল শাসনত আছিল সময় বহুত পাৰ হৈ গ'ল কিন্তু দেখা গ'ল যে চুক্তিৰ যিটো মূল স্পিৰিট আছিল বিদেশী নাগৰিক চিনাক্তকৰণ কৰি বহিষ্কাৰৰ কথা সেই ক্ষেত্ৰত এতিয়াও অসমৰ মানুহে যি লক্ষ্য লৈ আন্দোলন কৰিছিল সেই লক্ষ্যত সেই স্পিৰিট লক্ষ্যত এতিয়াও উপনীত হোৱা নাই কিন্তু চুক্তিৰ বিভিন্ন দফা ৰূপায়িত নোহোৱা মাননীয় মন্ত্ৰী কৈছে আপোনাৰ আজি কুৱেশ্যনটো হৈছে অসম চুক্তিৰ 6 নম্বৰ দফাৰ মোক কুৱেশ্যন আপুনি 6 নম্বৰ দফাৰ ওপৰত কৰিলে
মোক কুৱেশ্যনটো 6 নম্বৰ টপাৰ ওপৰত সন্মানীয় সদস্যগৰাকীয়ে 6 জনগোষ্ঠীলৈকে আনিছে, ডিলিমিটেশ্যনৰ কথা আনিছে। আপুনি এনচাৰটো দিয়ক কৈছোঁ। কৰি পেলাই তেখেতে প্ৰশ্নটো ছাপ্লিমেণ্টাৰী এনচাৰটো দিয়ক। অসম চুক্তি আৰু চাৰিবাৰ আছিলে আপোনালোকৰো 6 নং দফাৰ পাৰ্টে হয় ছাৰ, এইবিলাক জনজাতিকৰণ, অসমীয়া ভাষা সংস্কৃতিৰ সংৰক্ষণ, এইখিনি 6 নং দফাৰ পাৰ্ট হয় ছাৰ। সম্পাদন হোৱাৰ পিছত শুনক, ছাপ্লিমেণ্টাৰী সম্পাদন ছাপ্লিমেণ্টাৰী উত্তৰটো দিবলৈ দিয়ক। ছাপ্লিমেণ্টাৰী উত্তৰটো দিবলৈ দিয়ক। গতিকে আপোনালোক ব্যৰ্থ হৈছে সেই কথা স্বীকাৰ কৰক। দীৰ্ঘদিন আমি শাসনত নাই, আপোনালোকেও আছে। খাব বিচাৰিছে অসম চুক্তি সম্পাদন হোৱাৰ পিছত আপোনালোকেও 4বাৰ শাসনত বহিলে এইবাৰ লৈ। নষ্ট কৰিছে আপোনালোকে। গতিকে কংগ্ৰেছেও 4বাৰ, আপোনালোকেও 4বাৰ। ভাল লাগিব। আপোনালোক ব্যৰ্থ হৈছে সেইটো কথা স্বীকাৰ কৰি। কুৱেশ্যন নম্বৰ 47 আমিনুল ইছলাম ডাঙৰীয়া। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমি যেহেতু ইয়াৰ আগৰ এটা ৰেফাৰেঞ্চ কুৱেশ্যনত আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই অলৰেডি ক্লিয়াৰ কৰিছে যে তেখেতে 6 কোটি টকা মোৰ সমষ্টিৰ 3টা কামত দিছে, তাৰ কাৰণে মই মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কিন্তু কথাটো হ'ল যে আমাৰ ব্ৰহ্মপুত্ৰৰ পানী হওক আৰু ভূটানৰ পানী হওক, একমাত্ৰ যোৱাৰ ৰাস্তাত চাউথ চালমাৰা মানকাছা। আমাৰ সমষ্টিৰ বাহিৰে অসমৰ কোনো ঠাইতে পানী যাব নোৱাৰে। আৰু আমাৰ নতুনকৈ যিটো ডিভিজন হৈছে, সেই ডিভিজনত এতিয়ালৈকে 6 কোটি টকাৰ কাম দিয়া হৈছে যোৱা 2.5 বছৰত। আৰু এতিয়া আমাৰ সমষ্টিত মূল যিখিনি নদী ব্ৰহ্মপুত্ৰ, জিঞ্জিৰাম, কালো আৰু দুৰ্নি, ইয়াত কালো আৰু দুৰ্নি মেঘালয়ৰ যিটো পানী আহে ঢল বান্ধ, সেই দুটা এফেক্ট কৰে। ব্ৰহ্মপুত্ৰ আৰু জিঞ্জিৰাম যিটো বাহিৰৰ পানী এফেক্ট কৰে। এতিয়া মোৰ সমষ্টিত গোটাবাৰী, বৰবালু, মান্দাৰপাৰা, বেৰাভাঙা, শুকচৰ, নেৱাজিজপুৰ, কালিৰালগা গোটেই এৰিয়া কাৰেণ্টলি ব্যাপকভাৱে গৰাখহনীয়া চলি আছে। যোৱাকালি মই মন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছোঁ। আৰু এইখিনিত বেৰাভাঙা প্ৰায় আমাৰ 200 বছৰ 300 বছৰ গাঁও ৱাছটোৱে হৈ গ'ল, মান্দাৰপাৰা 200-300 বছৰ গাঁও এই বছৰ শেষ হৈ গ'ল। এতিয়া শুকচৰ SLA হায়াৰ ছেকেণ্ডেৰী, ভেটেনাৰী, ষ্টেট ডিছপেঞ্চাৰী, কুৱেশ্যনটো কৰক। হস্পিটেল, আপোনাক কি লাগে কওক। নাই ক'ব লাগিব, অলপ ক'ব লাগিব, নহ'লে নহয়, ডিবেট নহয়। আপোনাক এই ৰিপ্লাই দিছে অধ্যক্ষ মহোদয়। আপুনি ছাপ্লিমেণ্টাৰী, আপোনাক কি লাগে উত্তৰটো। এতিয়া কথা হ'ল যিখিনি ভাঙি আছে তাৰ কাৰণে মই মন্ত্ৰীমণ্ডলত কালি কথা পাতিছোঁ, সেইখিনি এটা ব্যৱস্থা কৰিব লাগে। আমাৰ IBP যি ৰোড, ইণ্টাৰনেশ্যনেল যিটো ৰোড, সেই IBP কালিৰালগাৰ যিটো ৰোড, সেইটো যদি ভাঙি যায় আমাৰ মানকাছৰৰ এটা পাৰ্ট গোটেইখিনি গুচি যাব। সেইখিনি এটা প্ৰটেকশ্যন চলি আছে। এইবাৰ মন্ত্ৰী মহোদয় স্পেচিয়েলি কিছু আমাৰ বেগ মানে জিঅ' বেগ আৰু বাঁহৰ প্ৰটেকশ্যনৰ কাৰণে এইটো টিকি আছে। সেইটো হ'ল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। তাত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ 48 কিলোমিটাৰ উন্মুক্ত হৈ আছে। সেইখিনিত একেলগে সেই ৰোডটো যদি যায়গৈ, টোটেল ছাবমাৰ্জ হৈ যাব, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ৱাছটোৱে হৈ যাব। তো ইণ্ডো বাংলা যিটো ইণ্টাৰনেশ্যনেল থ্ৰেট আছে, ইমান চিৰিয়াছ এটা ইছ্যু, বাৰ এই কথাটো এছেম্বলিৰ মাজত আনি আছোঁ। মন্ত্ৰী মহোদয় ইমিডিয়েট তাত কোনো ব্যৱস্থা ল'ব নেকি তাৰ কাৰণে অনুৰোধ কৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। তেখেতৰ সমষ্টিৰ গৰাখহনীয়াৰ বিষয়ে আমি অৱগত, আমাৰ ডিপাৰ্টমেণ্ট অৱগত। অধ্যক্ষ ডাঙৰীয়া, এই বছৰ নেচাৰটো প্ৰত্যেক বছৰে বেলেগ হয়। এই বছৰ গৰাখহনীয়া খুব বেছি হৈছে অসমত। এই বছৰ 15% ৰেইনফল কম হৈছে আৰু ব্ৰিজ কম হৈছে, কিন্তু এই বছৰ বানপানীও কম হৈছে, কিন্তু গৰাখহনীয়া যথেষ্ট হৈছে। এই বিষয়ে আমি অৱগত, আমি কামো কৰিছোঁ, আমি চিন্তিতও। মই ইতিমধ্যে ক'লোঁ, আগৰগৰাকী সদস্যৰ উত্তৰত ক'লোঁ, ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰো ছাপ্লিমেণ্টাৰী কুৱেশ্যনৰ উত্তৰত ক'লোঁ যে অতি সোনকালে 1 মাহৰ ভিতৰত মই মানকাছাৰ জিলালৈকে যাম, 2 দিন নিশ্চয়কৈ তাত থাকিম। তেখেতলোক